welcome back to my YouTube channel আৰু মই পুতুবৰু আপোনালোকে চাইছে PB Vlogs 01 তো আজি আমি আহিছো তিনচুকীয়াৰ নিচেৰ কাখৰ গুইজানলে আমি দুজন আহিছো মই আহিছো আৰু মোৰ ফলে লগৰজন নিৰখ মানে গাইস কালি আমি ঘৰৰ পৰা ইয়ালে আহি থাকোতে গুইজানলে আহি থাকোতে মাকুম বাইপাছত ৰখিলো দোকান এখনত চাহ খাওঁ বুলি তাত লগ পালো পলাক দাক আৰু এলেন দুৱাৰদাক তো কিন্তু ভিডিও বনাম বুলি ভাবিছিলো ভিডিও বনাবলৈ সাহস নহল কাৰণ মই নতুন কৈ আপোনাৰ ভিডিও বনাবলৈ ষ্টাৰ্ট কৰিছো তো গাইস মানে আমি আহিলো আহি ইয়াতো আমি কি হৈছে বা কি আছে চাবলগীয়া একো নাজানো তেনেকৈ তো মোৰ মাৰ ককাইক এজন থাকে তো থকাৰ কাৰণে আমাৰ ধৰক মামা হ'ব মামা থাকা তাকে সেইটো কাৰণে আহিলো তো বৰ্তমান মামা নাও চলাই আছে মানে বুট চলাই আছে তো ময়ো আজি প্ৰায় 4-5 বছৰ তেনেকৈ বুট দেখা নাছিলোঁ বুট নাও দেখা নাছিলোঁ কাৰণ আমাৰ শদিয়াততো আপোনালোকে হয়তো আমাৰ শদিয়া সকলোৱেতো জানে বাৰু শদিয়াত যে নাওঘাট আছিলে বুলি তো যদি মোৰ ভিডিঅ'টো শদিয়াৰ বাহিৰৰ কোনোবা চাই আছে তেনেহ'লে তেওঁলোকক কওঁ যে আজি 4-5 বছৰ আগত যদি আপোনালোকে শদিয়ালৈ গৈছে তেনেহ'লে নিশ্চয় ক'বলগীয়া কোনো দৰকাৰ নাই আৰু যদি যোৱা নাই তেনেহ'লে আজি প্ৰায় 4-5 বছৰ আগত আমাৰ শদিয়াটো চেম এনেকৈ বুট নাও চলিছিলে কিন্তু ইয়াত এটাই পাৰ্থক্য কি ইয়াত দুমহলীয়া 3 মহলীয়ালৈকে আছে ইয়াত তো আৰু আমাৰ শদিয়া ঘাটত আছিলে নৰ্মেল মানে আপোনাৰ জাষ্ট গাড়ীবোৰ ইপাৰ সিপাৰ কৰে তো ইয়াত কিন্তু টুৰিষ্ট আহিবলৈ খুব সুবিধাজনক হ'ব আহি থাকিবলৈ তো বুট নাওতে আপোনাৰ ৰুম চুম চব সকলো বনোৱা আছে তো মই যিখনত এতিয়া বৰ্তমান আছোঁ এখন হৈ গ'ল দুমহলীয়া তলত আপোনাৰ ইয়াত কোনো ৰুমৰ ব্যৱস্থা নাই তো ইয়াত মাত্ৰ আপোনাৰ ফুৰাব নিয়ে ইয়াত আপোনাৰ মই শুনাত ডলফিন ওলাই বুলি কৈছে তো ডলফিন দেখাবলৈ নিয়ে আৰু বনৰীয়া ঘোঁৰা ওলাই বোলে ক'ৰবাত তো আমিতো ইমানখিনি যাবগৈ নোৱাৰোঁ কাৰণ আমি তেনেকৈ পইচা পাতি লৈ অহা নাই আমি দুজনে আহিছোঁ লগৰজনৰ মই তো ইয়াত যিকোনো কৰিবলৈ আপোনাৰ পইচা দৰকাৰ ইয়াত আপুনি টোটেলি মানে যি কৰোঁ বুলি ক'লেও ইয়াত আপোনাৰ খোৱাৰ পৰা ধৰি শোৱালৈকে আৰু তো টোটেলি আপোনাৰ পইচাৰ ওপৰত নিৰ্ভৰ কৰে তো পইচা পাতি অনা নাই কাৰণে সিমানখিনি আমি কৰিব নোৱাৰোঁ কিন্তু জাষ্ট আপোনালোকক ইয়াত স্কাইলেণ্ড দেখাবলৈ পাৰিম তো স্কাইলেণ্ডৰ ভিতৰত কি আছে কি নাই তো দেখাব পাৰিম আৰু ইয়াত যিখন এতিয়া আমি আছোঁ ইয়াত ওম হাউচ বুট মানে একেটাই ওম বুট বুলি আৰু এখন কিন্তু ইয়াৰ পিছত 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ টকাখন আমাৰ ওম হাউচ বুট তাত আপুনি ৰাতি থাকোঁ বুলি ক'লেও পাৰিব যদি আহে নিশ্চয় তো চেষ্টা কৰিম আপোনালোকক সকলোবোৰ দেখাবলৈ তো ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ' যদি ভাল পায় তেনেহ'লে এটা লাইক এটা কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বৰ্তমান আমি আছোঁ স্কাইলেণ্ডৰ ভিতৰত আৰু ইয়াত এনেকৈ আপোনাৰ বহো বুলি ক'লে 2টা চিট আছে 100 টকা দিব লাগিব তো যদি গাৰ্লফ্ৰেণ্ড লগত লৈ আহে বিন্দাছ বহিব পাৰিব ইয়াত আৰু আছে আপোনালোকক দেখাম বাৰু মোৰ মন পচন্দৰ মহেন্দ্ৰা জীপ চলাই চাওঁ নেকি চলাবলৈ নিদিব তো দেখিছে এখন তো ইয়াত পিছফালে পেৰাচুট লগাই মানুহ ওলমাই বিন্দাছ লৈ যায় এখন বুঁ ফালি যায় আৰু তো ইয়াত এইটো চিষ্টেম আছে তো ইয়াত উঠি চাইছোঁ মাক কৈছোঁ পৰি থাকিব পৰিম লাগি গৈছে তো ইয়াতো উঠিম গ'লে পাৰিব আপোনালোকে আহিলে ইয়ালৈ তো এতিয়া মই গৈ আছোঁ জাহাজখনৰ ওপৰ ফাললৈ আপোনালোকক ওপৰ ফালৰ পৰা দেখাবলৈ চেষ্টা কৰিম তো আহি পাই গ'লোঁ মই জাহাজৰ ওপৰত একেবাৰে ওপৰ মহলত তো ইয়াত খোৱা বোৱাৰ ব্যৱস্থা আছে
আছিল স্কাইলেণ্ড দ্য ইক' ৰিজৰ্ট। যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া বৰ্তমান ঘৰলৈ যোৱা টাইম হৈ গ'ল, ঘৰলৈ যাব ওলাই আছোঁ আৰু বাই বাই দিলোঁ স্কাইলেণ্ড। এতিয়া আমি ঘৰলৈ ওলাইছোঁ। বৰ্তমান আমি আছিলোঁ নদীৰ মাজত আৰু এতিয়া ঘৰ ইটো পাৰলৈ গৈ আছোঁ। ইটো পাৰত মোৰ বসন্তীখন আছে, অৰ্থাৎ মোৰ বাইকখন আছে, বাইকখন ল'ম আৰু